জিকে আসাম চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰিব আৰু লেটেষ্ট নোটিফিকেশনৰ কাৰণে কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ জিকে আসামলৈ সকলোকে স্বাগতম জনাইছো আজি আমি মৌলিক অধিকাৰ অৰ্থাৎ ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে আলোচনা কৰিম কাৰণ মৌলিক অধিকাৰৰ আৰ্টিকল বিলাক আহি থাকে পৰীক্ষাত বাৰে বাৰে এই আৰ্টিকল বিলাক আহি থাকে আৰু মৌলিক অধিকাৰৰ আৰ্টিকল বিলাক 12 ৰ পৰা 35 ৰ ভিতৰত লৈ আছে তাৰে মৌলিক অধিকাৰ ভাৰতৰ তৃতীয় অধ্যায়ত আছে মৌলিক অধিকাৰটো ভাৰতৰ তৃতীয় অধ্যায়ত আছে আৰু 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ সৰ্ব প্ৰকাৰৰ মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে আৰু ইয়াৰে 12 আৰু 13 12 নম্বৰটো মৌলিক অধিকাৰৰ ডেফিনেশন আৰু 13 নম্বৰটো মৌলিক অধিকাৰৰ ল গতিকে আৰু বাকি কেইটা 14 ৰ পৰা 35 লৈকে সব প্ৰকাৰৰ অধিকাৰ আৰু প্ৰথমতে 7 প্ৰকাৰৰ অধিকাৰ আছিল মৌলিক অধিকাৰ তাৰপিছত 1968 চনত 44 সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰটো কি আতৰাই দিয়া হয় আৰু ইয়াক 301 কানুনী অধিকাৰ হিচাপে ইয়াক লোৱা হয় গতিকে সম্পত্তিৰ অধিকাৰটো নাই এতিয়া আৰু ভাৰতৰ সংবিধান সভাই প্ৰস্তুত কৰাৰ সময়ত মৌলিক অধিকাৰৰ বাবে এখন উপ সমিতি গঠন কৰিছিল আৰু এই উপ সমিতিখন মতে ইয়াৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা কি মৌলিক অধিকাৰসমূহ লোৱা হৈছিল আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিল অফ ৰাইটছ ফ্ৰান্সৰ মানৱ আৰু নাগৰিক অধিকাৰসমূহৰ ঘোষণাপত্ৰৰ দৰে আদৰ্শ স্থানীয় ঐতিহাসিক দলিলসমূহৰ পৰা লাভ কৰে এই মৌলিক অধিকাৰসমূহ গতিকে ভাৰতৰ মৌলিক অধিকাৰসমূহ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা লোৱা হৈছে আৰু এই সমূহ বিল অফ ৰাইটছৰ আদৰ্শৰ পৰা লোৱা হৈছে গতিকে ভাৰতৰ মৌলিক অধিকাৰসমূহৰ পৰা বহুত ধৰণৰ পৰীক্ষাত প্ৰশ্ন আহি থাকে ইয়াত প্ৰয়োজনীয় প্ৰশ্নবোৰ ইনক্লুড কৰা হৈছে গতিকে সকলোৱে ভিডিওটো সকলোকে চাব আৰু আমি এক বিতংভাৱে আলোচনা কৰিম কি মৌলিক অধিকাৰ আছে আৰু ইয়াৰে প্ৰথমটো হ'ল সমতাৰ অধিকাৰ 6 নম্বৰৰ প্ৰথমটো সমতাৰ অধিকাৰটো অনুচ্ছেদ 14 ৰ পৰা 18 লৈ আছে আৰু সমতাৰ অধিকাৰত আছে আমাৰ প্ৰথম 14 নম্বৰ আছে আৰু 14 নম্বৰত কি আছে আমি চাম 14 নম্বৰত আছে 14 নম্বৰ অনুচ্ছেদত আৰ্টিকল নম্বৰ 14 ত আইনৰ দৃষ্টিত সকলো সমান আৰু এই 14 নং অনুচ্ছেদ মতে আইনৰ দৃষ্টিত সকলো মানুহ সমান ব্যক্তি আৰু 15 নং অনুচ্ছেদত আছে সকলো জাতি ধৰ্ম লিংগ নিৰ্বিশেষে সমানভাৱে ৰাজহুৱা সম্পত্তি ব্যৱহাৰ কৰিব পাৰিব যিবিলাক ৰাজহুৱা সম্পত্তি সেইবিলাক সকলোৱে ব্যৱহাৰ কৰিব পাৰিব 15 নং অনুচ্ছেদ মতে তাৰপিছত 16 নং অনুচ্ছেদ মতে নিয়োগৰ ক্ষেত্ৰত যোগ্যতা অনুসৰি সুযোগ লাভ গতিকে যিসকলৰ যোগ্যতা আছে চৰকাৰী বা প্ৰাইভেট ক্ষেত্ৰত তেওঁলোকৰ যোগ্যতা অনুসৰি সুবিধা লাভ কৰিব 16 নং অনুচ্ছেদ মতে অৰ্থাৎ 16 নং আৰ্টিকল মতে আৰু 17 নং অনুচ্ছেদ মতে অস্পৃশ্যতা নিষিদ্ধকৰণ যিবিলাক সামাজিক বৈষম্য কুসংস্কাৰ আদি আছে সেইবিলাকৰ জৰিয়তে 17 নং অনুচ্ছেদৰ জৰিয়তে সেইবিলাক কি কৰে নিষিদ্ধকৰণ কৰে আৰু 18 নং অনুচ্ছেদ মতে শ্ৰেণী বিভাগৰ বিলুপ্তি যিবিলাক শ্ৰেণী বিভাগ আছে কামৰ শ্ৰেণী বিভাগ উচ্চ নিচ এইবিলাক 18 নম্বৰ পৰা বিলুপ্তি তাৰ পিছত আহিলে স্বাধীনতাৰ অধিকাৰ আৰু স্বাধীনতাৰ অধিকাৰ আছে অনুচ্ছেদ 19 ৰ পৰা 22 লৈ গতিকে কি আছে আমি জানো হওক তাৰ বিষয়ে 19ত আছে 19 নম্বৰ অধিকাৰ অনুচ্ছেদত আছে ব্যক্তি স্বাধীনতা আৰু এই ব্যক্তি স্বাধীনতা মানুহৰ ব্যক্তি স্বাধীনতা আছে আৰু 19ক আৰ্টিকল নম্বৰ 19ক 6টা ভাগত ভাগ কৰিছে তাৰে 19(1)ত আছে কথা কোৱাৰ স্বাধীনতা মানুহে কথা কোৱাৰ স্বাধীনতা 19(1)ত আছে আৰু 19(2)ত আছে শান্তিপূৰ্ণভাৱে একত্ৰিত হোৱাৰ বন্ধুক অবিহনে শান্তিভাৱে একত্ৰিত হোৱাৰ আছে 19(2)ত আৰু 19(3)ত আছে সভা সমিতি গঠন কৰিব পাৰিব 19(3)ৰ মতে আৰু 19(4)ৰ মতে আছে দেশৰ চাৰিসীমাৰ ভিতৰতে অহা যোৱা কৰিব পাৰিব যিকোনো ঠাইত অহা যোৱা কৰিব ব্যক্তি এজন 19(5)ত আছে যিকোনো ঠাইত কি কৰিব পাৰিব বসবাস কৰিব পাৰিব ভাৰতৰ চাৰিসীমাৰ যিকোনো ঠাইত বসবাস কৰিব পাৰিব আৰু 6 নম্বৰত আছে যিকোনো ঠাইত কি কৰিব পাৰিব কৰ্মসংস্থান লাভ কৰিব পাৰিব বেপাৰ বাণিজ্য কৰিব পাৰিব এইকেইটা হ'ল 19ৰ 6টা আৰু ভাগ আছে 19 নম্বৰ আৰ্টিকলৰ ভাগ গতিকে এইকেইটা মনত ৰাখিব গতিকে 19 নম্বৰটো খুব ইম্পৰ্টেন্ট গতিকে এইটো পৰীক্ষাত আহি থাকে 19 নম্বৰ অনুচ্ছেদটো দেখিনি ভালদৰে চাব ব্যক্তি স্বাধীনতা 19 নম্বৰত গতিকে এইখিনি ভালদৰে চাব 19ৰ পিছত আছে 20 নম্বৰ অনুচ্ছেদ
আৰু 20 নম্বৰ আৰ্টিকুলত কি কি আছে আমি চাওঁ 20 নম্বৰত অনুচ্ছেদত আছে অপৰাধ প্ৰমাণ নোহোৱা পৰ্যন্ত কোনো ধৰণৰ শাস্তি প্ৰদান কৰিব নোৱাৰিব যদি অপৰাধী এজন হয় তেতিয়াহ'লে তাৰ যদি অপৰাধটো প্ৰমাণ নহয় তেতিয়াহ'লে তাক কোনো ধৰণৰ আটক কৰিলেও কি দৰে শাস্তি দিব নোৱাৰিব আৰু 21 নম্বৰ অনুচ্ছেদত আছে জীৱনৰ অধিকাৰ আৰু মানুহৰ জীৱনৰ অধিকাৰ 21 নম্বৰ অনুচ্ছেদত আছে গতিকে 21 নম্বৰ অনুচ্ছেদৰ আৰু এটা ভাগ আছে 21 ক গতিকে এইটো আহি থাকে 21 কত আছে শিক্ষাৰ অধিকাৰ আৰু এই শিক্ষাৰ অধিকাৰটো 88 সংশোধনীত সংবিধান সংশোধনীত 2002 চনত ইনক্লুড কৰা হৈছিল সন্নিৱিষ্ট কৰা হৈছিল আৰু এই শিক্ষাৰ অধিকাৰ আইন মতে 6 বছৰৰ পৰা 14 বছৰ বয়সৰ শিশুক বিনামূলীয়াকৈ শিক্ষাদান প্ৰদান কৰা আৰু এইটো প্ৰশ্ন আহি থাকে কিমান সংশোধনীত কৰা হৈছিল 88 নম্বৰ সংশোধনীত 2002 চনত শিক্ষাৰ অধিকাৰ আইনটো 21 ক গতিকে এইটো এবাৰ আহিছিল তেতত গতিকে প্ৰয়োজনীয় এইটো খুব তাৰ পিছত 22 নং অনুচ্ছেদত আছে আটক সন্দৰ্ভত সংৰক্ষণ আৰু এই 22 নম্বৰ অনুচ্ছেদৰ মতে ইয়াৰ ভাগ তিনিটা আছে 22ৰ গতিকে যদি আটক কৰে এজন ব্যক্তি তেতিয়াহ'লে তেওঁ কি কাৰণত আটক কৰা হল তাক সুধিব পাৰিব নতবা 24 ঘণ্টাৰ ভিতৰত আইনৰ সহায় ল'ব পাৰিব সেই ব্যক্তিজনে নহলে আইন সম্পৰ্কত তেওঁ পৰামৰ্শ ল'ব পাৰিব উকিলৰ পৰা তেওঁ পৰামৰ্শ ল'ব পাৰিব আইন সম্পৰ্কত 22 নং অনুচ্ছেদ মতে 22 নং আৰ্টিকল মতে গতিকে ব্যক্তি এজনে যদি আটক কৰা হয় তেতিয়াহ'লে এই তিনিটা কাম কৰিব পাৰিব তেওঁ কি কাৰণত আটক কৰা হল তেওঁ প্ৰশ্ন সুধিব পাৰিব তেওঁ বিনা কাৰণত এৰেষ্ট কৰিব নোৱাৰে গতিকে এইখিনি প্ৰশ্ন কৰিব পাৰিব তেওঁ গতিকে স্বাধীনতাৰ অধিকাৰটো অনুচ্ছেদ 19ৰ পৰা 22 লৈ আছে এইকেইটা প্ৰশ্ন আহি থাকে পৰীক্ষাত ভালদৰে চাব মই ইয়াত বিতংভাৱে যিমানখিনি দিব পাৰো দিবলৈ চেষ্টা কৰিছো 22 নং 22ৰ পৰা তাৰ পিছত স্বাধীনতাৰ অধিকাৰৰ পিছত আছে শোষণৰ বিৰুদ্ধে অধিকাৰ 3 নম্বৰটো আছে শোষণৰ বিৰুদ্ধে অধিকাৰ আৰু ইয়াক আৰ্টিকল 23 আৰু 24 ইয়াত ইনক্লুড আছে 23 আৰু 24 আৰ্টিকল নম্বৰ গতিকে শোষণৰ বিৰুদ্ধে অধিকাৰত 23 নম্বৰ আৰ্টিকলত আছে আইন বিৰোধী কাৰ্য নিষিদ্ধ কৰা আৰু আইন বিৰোধী কাৰ্য কিবিলাক বিনা মজুৰিৰে শ্ৰম কৰা তাৰ পিছত যদি বিনা মজুৰিৰে শ্ৰম কৰিব দিয়া হয় জোৰ জুলুমকৈ যদি পৰিশ্ৰম কৰিবলৈ দিয়া হয় সেইবিলাক কাম আইন বিৰোধী কাম আৰু সেইবিলাক নিষিদ্ধ কৰা যদি কোনোবা কৰে 23 আৰ্টিকল মতে সেইবিলাক দণ্ডনীয় হ'ব আৰু 24 নং অনুচ্ছেদ আৰ্টিকল মতে 14 বছৰৰ তলৰ শিশুক কল কাৰখানা হোটেল আদিত নিয়োগ কৰা বন্ধ কৰা আৰু শিশু শ্ৰমিক বন্ধ কৰাটো 14 বছৰৰ তলৰ শিশুক শ্ৰমিক কল কাৰখানা হোটেল আদি বিভিন্ন কামত বন্ধ কৰিব লাগিব আৰু এই আইনখন 2006 চনত হৈছিল শিশু শ্ৰমিক নিষিদ্ধ আইন বুলি গতিকে এইখন আইনৰ মতে 24 নং আৰ্টিকলৰ মতে যদি 14 বছৰৰ তলৰ শিশুক কল কাৰখানা বা কিবা কাম কৰিব তেতিয়াহ'লে আইনমতে দণ্ডনীয় হ'ব তাৰ পিছত আহিল 4 নম্বৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ আৰু ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ আছে অনুচ্ছেদ 25ৰ পৰা 28 লৈ আৰু 25 নং অনুচ্ছেদত আছে ধৰ্ম গ্ৰহণ কৰা চৰ্চা কৰা প্ৰসাৰ কৰিব পৰা অধিকাৰ আৰু এই 25 নং আৰ্টিকলৰ মতে ধৰ্ম গ্ৰহণ কৰিব পাৰিব যিকোনো ধৰ্ম চৰ্চা কৰিব পাৰিব প্ৰসাৰ কৰিব পাৰিব তেওঁ কোনো ধৰণৰ বাধা নাই 26 নং অনুচ্ছেদ মতে বিভিন্ন ধৰ্মৰ লোকৰ মাজত ঐক্য সংহতি ৰক্ষাৰ অধিকাৰ আৰু 26 নং আৰ্টিকল মতে বিভিন্ন ধৰ্মৰ লোকৰ মাজত যেটো ভেদাভেদ ভাৱ এইবিলাক ঐক্য সংস্কৃতি ৰক্ষাৰ অধিকাৰ এটো 26 আৰ্টিকলৰ মতে 27 নম্বৰ আৰ্টিকল মতে ধৰ্মীয় দান বৰঙণি দিয়াৰ অধিকাৰ আৰু এই 27 নং আৰ্টিকল মতে ধৰ্মীয় অনুষ্ঠানত দান বৰঙণি দিব পাৰিব তেওঁলোকক কোনো ধৰণৰ বাধা বিঘিনি নাই 28 নং অনুচ্ছেদ মতে ধাৰ্মিক সভা ধাৰ্মিক শিক্ষাত আদিত ভাগ লোৱা যিকোনো ধাৰ্মিক সভাত ভাগ ল'ব পাৰিব বা ধাৰ্মিক শিক্ষানুষ্ঠানত ভাগ ল'ব পাৰিব তেওঁলোকৰ যিকোনো ব্যক্তিয়ে ভাৰতত বাস কৰা যিকোনো ব্যক্তিয়ে এইবিলাকৰ ধৰ্মীয় অধিকাৰ তাৰ পিছত 5 নম্বৰ আছে শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ আৰু এইটো অনুচ্ছেদ 29ৰ পৰা 30 লৈ আছে শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ এইটো সংখ্যালঘুসকলক দিয়া হয় আৰু 29 নং অনুচ্ছেদত আছে ভাষিক সংখ্যালঘু শ্ৰেণীৰ হিতৰ বাবে সংৰক্ষণ কৰা যিবিলাক ভাষিক সংখ্যালঘু আছে এই শিক্ষা আৰু সাংস্কৃতিক অধিকাৰটো সংখ্যালঘুসকলৰ কাৰণে কি কৰা হয় সংৰক্ষণ কৰা হয় আৰু 30 নং অনুচ্ছেদ মতে সংখ্যালঘু শ্ৰেণীৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ অধিকাৰ আৰু সংখ্যালঘু যিসকল শ্ৰেণী আছে তেওঁলোকৰ শিক্ষানুষ্ঠান তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰিব 30 নং আৰ্টিকল মতে সংখ্যালঘুসকলে আৰু শিক্ষা আৰু সাংস্কৃতিক অধিকাৰটো সংখ্যালঘুসকলৰ কাৰণে
ৰখা অধিকাৰ গতিকে 6 নম্বৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এইটো 1932 পৰা 35 আছে আৰু 32 নং অনুচ্ছেদৰ মৌলিক অধিকাৰসমূহৰ উপভোগ কৰাৰ পৰা বঞ্চিত হ'লে ন্যায়ালয়ত আবেদন কৰিব পাৰিব তেওঁলোকে সুপ্ৰিম কোৰ্টত আবেদন কৰিব পাৰিব আৰু ইয়াক 32 নং অনুচ্ছেদক ভীমৰাও আম্বেদকৰে অধিকাৰৰ আত্মা বুলি কৈছিলে গতিকে 32 নং অনুচ্ছেদক আত্মা বুলি কৈছিলে আৰু এইখিনি আছিল ফ্ৰেন্ড যদি আপোনালোকে এই ভিডিঅটো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু ভিডিঅটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব